নমস্কাৰ বন্ধুসকল, আপোনালোকৰ লাকি হ'ব মন আছে নেকি? বলক আজি কেনেকৈ লাকি হ'ব পাৰে তাকে আলোচনা কৰোঁ। ডক্টৰ ৰিচাৰ্ড ৱাইজমেনে বহুতো অধ্যয়ন কৰি এখন কিতাপ লিখি উলিয়াইছিলে দ্য লাক ফেক্টৰ, আৰু তেওঁ কিতাপখনত কেনেকৈ মানুহ লাকি হ'ব পাৰে তাৰ ওপৰত বিস্তাৰভাৱে বিৱৰণ কৰিছিলে। এবাৰ ডক্টৰ ৰিচাৰ্ড ৱাইজমেনে জানিব বিচাৰিলে যে মানুহে যে কৈ থাকে মই লাকি, মই আনলাকি, সঁচাকৈ হয়নে? তেখেতে নিউজ পেপাৰ এখনত এডভাৰটাইজ এটা দি যিমান মানুহে লাকি আৰু আনলাকি বুলি ভাবে তেওঁলোকক মাতি পঠিয়ালে, আৰু পুৰুষ, মহিলা, ছাত্ৰ ছাত্ৰী, ডক্টৰ, ইঞ্জিনিয়াৰ আদি বহুতো মানুহে সেই অধ্যয়নটোত ভাগ ল'লে। 8 বছৰ অধ্যয়ন কৰাৰ পিছত গম পালে যে হয়, সঁচাকৈ লাকি আৰু আনলাকি থাকে। তেওঁ বুজি উঠিলে যে 4টা বিষয়ে মানুহক লাকি আৰু আনলাকি কৰি তোলে, আৰু এই 4টা বিষয়ৰ ওপৰত গুৰুত্ব দিলে আনলাকি মানুহো লাকি হৈ উঠিব পাৰে। আৰু তেওঁৰ 10 বছৰীয়া অধ্যয়নৰ সময়ত বহুতো মানুহক শিকাই এইটো প্ৰুভ কৰিও দেখাইছিলে। আৰু আজি আমি সেই 4টা বিষয়ৰ ওপৰত আলোচনা কৰিম যাৰ দ্বাৰা আপুনিও লাকি হৈ উঠিব পাৰে। চান্স অপৰচুনিটি। এটা চিম্পল এক্সপেৰিমেণ্টত লিখকে 2টা লাকি আৰু আনলাকি মানুহৰ গ্ৰুপক নিউজ পেপাৰ দি ক'লে যে ইয়াত কিমান ফটো আছে সেইটো মোক হিচাপ কৰি কোৱা। আৰু ইয়াৰ ৰিজাল্ট এইটো ওলালে যে আনলাকি গ্ৰুপটোৱে এভাৰেজ 2 মিনিট সময় ল'লে আৰু লাকি গ্ৰুপটোৱে মাত্ৰ 2 ছেকেণ্ড সময় ল'লে। কিন্তু কেনেকৈ? কিয়নো নিউজ পেপাৰখনৰ ছেকেণ্ড পেজটোত লিখা আছিলে যে কিমান ফটো আছে, আৰু লাকি মানুহখিনিয়ে নিজৰ অপৰচুনিটি বিচাৰি লৈছিলে। আৰু লাকি মানুহৰ এইটো কোৱালিটি থাকে, আৰু তেওঁলোকে অপৰচুনিটি বিচাৰি ল'ব জানে, পালে হাতৰ পৰা যাব নিদিয়ে। আৰু আনলাকি মানুহৰ এইটো কোৱালিটি নাথাকে, কিয়নো আনলাকি মানুহখিনি বেছি সময়ে টেনশ্যন, প্ৰেছাৰ আদিত থাকে আৰু অপৰচুনিটি দেখা নাপায়। কিন্তু লাকি মানুহ সদায় ফ্ৰী মাইণ্ডেড হৈ থাকে আৰু অপৰচুনিটি দেখিলেই গ্ৰেব কৰি লয়। সেয়েহে লাকি হ'বলৈ সদায় ফ্ৰী হৈ থাকক, টেনশ্যন, প্ৰেছাৰ, ষ্ট্ৰেছ ল'বলৈ এৰি দিয়ক। টাৰ্ণ বেড টু গুড। এই এক্সপেৰিমেণ্টটোত লিখকে লাকি আৰু আনলাকি মানুহৰ গ্ৰুপ দুটাক এটা ঘটনা কল্পনা কৰিবলৈ ক'লে, যিটো মই আপোনালোককো কৰিব ক'ম। ভাবি লওক আপোনালোক এটা বেংকলৈ গৈছে আৰু তাত হঠাৎ ডকাইতি হ'ল আৰু আপোনাৰ হাতত গুলি লাগিল আৰু 7 দিনৰ কাৰণে আপোনাক হস্পিটেলত ভৰ্তি কৰা হ'ল। আৰু তেতিয়া আপুনি নিজকে কি বুলি ভাবিব, লাকি নে আনলাকি? তাত থকা আনলাকি মানুহখিনিয়ে উত্তৰ দিলে যে নিশ্চয় আনলাকি, কিয়নো যদি তালৈ নগ'লো হয় তেতিয়াহ'লে মোৰ লগত কেতিয়াও তেনেকুৱা নহ'লে হয়। কিন্তু লাকি মানুহখিনিয়ে উত্তৰ দিলে নিশ্চয় লাকি ফিল কৰিম, কিয়নো গুলিটো মোৰ হাতত নালাগি যদি মূৰত বা বুকুত লাগিলে হয় তেতিয়া মই মৰি থাকিলোঁ হয়। এইটো এটা বহুত ডাঙৰ পাৰ্থক্য হয় লাকি আৰু আনলাকি মানুহৰ মাজত, কিয়নো লাকি মানুহবোৰৰ যদি কেতিয়াবা বেয়া দিনো চলি থাকে তেতিয়া তেওঁলোকে এইটো ভাবি সুখী হয় যে ইয়াতকৈ আৰু বেয়া হোৱা নাই, যিটোৱে তেওঁলোকক আৰু লাকি ফিল কৰায়। কিন্তু তাৰ বিপৰীতে আনলাকি মানুহবোৰে এইটো ভাবে যে তেওঁলোকৰ লগত কিয় ইমান বেয়া হৈ আছে। সেইকাৰণে সদায় পজিটিভলি থাকিবলৈ আৰম্ভ কৰক, যিটোৱে তোমাক লাকি কৰি তুলিব। নম্বৰ 3, লিচেন টু গাট। কেতিয়াবা আমাৰ এনেকুৱা অনুভৱ হয় যে এই কামটোৰ পৰা মই দূৰত থকাই উচিত হ'ব। এই কামটো কৰিলে হয়তো মোৰ বহুত বেয়া হ'ব পাৰে, তথাপিও আমি কৰোঁ আৰু পিছত এইটোৱে অনুভৱ কৰোঁ যে এই কামটো মই সঁচাকৈ কৰিব নালাগিছিলে, বহুত ডাঙৰ ভুল কৰিলোঁ। কিন্তু লিখকে অধ্যয়ন কৰি পাইছিলে যে লাকি মানুহখিনি সদায় নিজৰ ভিতৰৰ পৰা অহা চিন্তাবিলাক মানি লৈ সিদ্ধান্ত লয়, সেয়া ৰিলেশ্যনশ্বিপেই হওক বা পাৰ্চনেল ডিচিশ্যনেই হওক। এইটো আপোনালোকক অকণমান আনচাইণ্টিফিক লাগিব পাৰে, কিন্তু আপোনালোকে জানে যে আমাৰ আনকনচিয়াছ মাইণ্ড বহুত পাৱাৰফুল হয়, যিটো আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছোঁ। আৰু আনকনচিয়াছ মাইণ্ডটোৱে বহুতো মেমৰি ষ্ট'ৰ কৰি ৰাখে আৰু আগৰ অভিজ্ঞতাৰ পৰা আমাক সকীয়াই দিয়ে। যেনেকৈ কেতিয়াবা কিছুমান মানুহক দেখিলে সন্দেহ ভাৱ জাগি উঠে, আৰু বহুবাৰ আমাৰ সন্দেহ সঠিকো হয়। সেইকাৰণে যেতিয়া তোমাৰ ভিতৰৰ পৰা কিবা এটা চিন্তা আহে তাক অৱহেলা নকৰিবা আৰু এবাৰ হ'লেও ভাবি চাবা। পাৱাৰ অফ এক্সপেক্টেশ্যন। লাকি আনলাকি মানুহৰ ওপৰত ষ্টাডি কৰোঁতে লিখকে আৰু এটা কথা গম পালে যে লাকি মানুহবিলাক ফিউচাৰটোক লৈ বহুত পজিটিভ হয়। তেওঁলোকে ভাবে যে তেওঁলোকে জীৱনত এদিন হ'লেও সফলতা অৰ্জন কৰিব, বহুত ভাল গাড়ী কিনিব, বহুত টকা গোটাব। কিন্তু আনলাকি মানুহখিনিয়ে ফিউচাৰৰ বিষয়ে ইমান নাভাবে, ইমান চিন্তা নকৰে। এটা এক্সপেৰিমেণ্টত লাকি আৰু আনলাকি মানুহৰ 2টা গ্ৰুপকে একেটাই কাম কৰিবলৈ দিলে, আৰু তেওঁলোকক এখন ৰেষ্টুৰেণ্ট যাব ক'লে, আৰু ৰেষ্টুৰেণ্ট যোৱাৰ ৰাস্তাত $5 ৰাখিলে, আৰু ৰেষ্টুৰেণ্টতো এনেকুৱা মানুহ বহি আছিলে যিয়ে তেওঁলোকক ভাল অপৰচুনিটি দিব পাৰে। আৰু লাকি মানুহখিনিয়ে যাওঁতে বাটত পইচাও পালে আৰু ৰেষ্টুৰেণ্টত গৈ মানুহৰ লগত কথা পাতি ভাল অপৰচুনিটিও ল'লে।
তাৰ বিপৰীতে আনলাকি মানুহবোৰে ৰেষ্টুৰেণ্টলৈ গৈ কাৰো লগত কথা নাপাতিলে আৰু যাওঁতে বাটত $5 নাপালে আৰু তেওঁলোকৰ কাৰণে এইটো এটা বৰিং ভিজিট আছিলে। কিন্তু তাৰ বিপৰীতে লাকি ব্যক্তিসকলে অপৰচুনিটি গ্ৰেব কৰি লৈছিলে। আৰু এটা এক্সপেৰিমেণ্টত লিখকে দুটা গ্ৰুপ বনাই ক'লে যে যেতিয়াই তোমালোকে লাইট দেখা চুইচটো টিপি দিবা, আৰু আনটো গ্ৰুপক ক'লে তোমালোক এখন ফাষ্ট ফাইটাৰ জেটৰ পাইলট হয়, গতিকে যেতিয়াই লাইট দেখা ফটাফট চুইচ টিপি এনিমিক ধ্বংস কৰিব লাগে। আৰু শেষত এইটো পালে যে ছেকেণ্ড গ্ৰুপটোৰ ৰিয়েকশ্যন টাইম বহুত ফাষ্ট হয় আৰু তেওঁলোকৰ স্ক'ৰো বহুত ভাল হয়। আৰু এয়াই আছিলে আপোনালোকৰ এক্সপেক্টেশ্যনৰ পাৱাৰ। আপুনি যেনেকুৱা চিন্তাধাৰাই ৰাখে তেনেকুৱা প্ৰতিক্ৰিয়াই দেখা দিয়ে। পজিটিভ এক্সপেক্টেশ্যন ৰাখিলে মানুহ বহুত সোনকালে হাৰ নামানে, আৰু সেইকাৰণে সদায় পজিটিভ এক্সপেক্টেশ্যন ৰাখক। মানুহে যেতিয়া নিগেটিভ এক্সপেক্টেশ্যন ৰাখে তেতিয়া বহুত সোনকালেই হাৰ মানি দিয়ে। ধন্যবাদ। এই ভিডিঅ'টো সেইসকল লোকক শ্বেয়াৰ কৰক যিয়ে লাকি আনলাকিত বিশ্বাস কৰে।